দুখুত কাকাৰা লগাবই কিহুত দুখুত কাকাৰা লগাব কোচোন বাৰু ইয়াতে ছোৱালীতকে কম মিঠা বাৰু ছোৱালীতকে কম মিঠা কিন্তু মিঠাইটো মিঠা থাৰ কিনবি নেকি বাবু কি চাই আছা পিছে পিস্তল কিনবি কাৰোবাক গুলেবি নেকি গুড মৰ্নিং গাইজ আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ বহুত দিনৰ মূৰত ভিডিঅ' নিদিম বুলি ভাবিছিলোঁ কিন্তু নাই মোবাইলটো লোৱাত অলপ দেৰি হ'ব গতিকে ভিডিঅ' এইটো দিয়ে বনাই থাকিব লাগিব মোবাইলটো যেতিয়ালৈকে নানো মানে আৰু এতিয়া বাজিল 10টা আমি যাই আছোঁ অলপ বেলেগ এটা জেগাত সভা চলি আছে ন বালিকুচি সভা আমাৰ ঘৰৰ ওচৰতে হয় বহুত ডাঙৰকৈ হয় তাতে গৈ আপোনালোকক দেখাই আছোঁ কি কি পায় বস্তু আৰু নাই কালি গৈছিলোঁ কিবা কিবি লৈছোঁ আজি জাষ্ট এনেই ৰাইডটো কৰিম কালি ফাদাৰৰ লগত গৈছোঁ ফাদাৰৰ লগত গ'লেতো ভিডিঅ' চিডিঅ' বনাব নোৱাৰি ন সেইকাৰণে আজি গৈ আছোঁ ধূপজোৰেল আৰু মই বেষ্ট জুৰেল অফ দ্য ইয়াৰ CSK ফেন খালা পৰাই ৰিজৰ্ট তেতিয়াহ'লে 7টাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব লগা আছিল ঠিক আছে গাইজ যাই আছোঁ আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ কি কৰোঁ গাইজ আমি আহি পালোঁ আহিনী চক এইফালে আছে দীপিলা এইফালে আছে দুনি হৈ যাব লাগিব মানে জেগাটোত আমি য'ত যাই আছোঁ ৰাস্তাটো ধুনীয়া আছিল গাইজ কিন্তু মানে কথাটো হ'ল এনেকুৱা ট্ৰেক্টৰৰ এনেকুৱা ট্ৰেক্টৰে উৎপাত কৰি কৰি মানে ৰাস্তাটোত এনি টাইম বোকা কৰি থৈ দিয়ে মানে চব ধূলি গোটেই ধূলি আৰু আজি বতৰটো অলপ ডাৱৰীয়া চব কুঁৱলী পৰি আছে বৰষুণ দিব নেকি এটা চান্স আছে সৰস্বতী পূজা আহি আছে শিলডিবু গাইজ সৰস্বতী পূজা আহি আছে শিলডিবু দিলেও দে কথা নাই আমি ঘৰতে সোমাই থাকিম আমি আৰু ক'তো যাৱা যায় চিষ্টেম নাই থাকিম আমি জেগাত কিন্তু মানে আমি বাইক লৈ যিটো চাপৰি ৰাইড দিয়ে সেইটো ৰাইড দিয়াত নাই আমি জেগাতে থাকিম বাৰু গাইজ মানে ইমানে লগ ফাদাৰক লৈ আহিছিল লৈ আহি পেলাই ৰখা নাই মানে ভিডিঅ'ত উঠি গৈছি ভাল লাগছে অত্যাচাৰ গাইজ চশমা কাঢ়ি লৈ গৈছি দে যা গাইজ মানে এটা কথা কি গম নাপাওঁ আমি এতিয়া NS লৈ যাই আছোঁ কোনোবা এখন যদি 220 আহে নাইবা ডিউক আহে নাইবা NS আহে মানে আমাক দেখা পাইছি ৰেচ তাৰমানে অংকটো কি তহঁতৰ অংকটো কি তাৰমানে ৰেচ কৰিব লাগে তহঁতৰ যাই পেলাই এক্সিডেণ্ট হ'ব লাগে সেইটোৱে আৰু মানে টাৰ্গেটটোৱে এইটো পকাই দিছি আমাৰ লগত ৰেচটো মাৰ আৰে ভাই জীৱনৰ ৰিক্স আছে কেতিয়া কাৰ কি হয় হিচাপ নাই সেইকাৰণে অলপ চাই চিন্তি চলিব লাগে ইমান আৰু ৰেচ কৰি থাকি লাভ নাই না আমিও চলাইছোঁ এটা টাইমত বাইক আমিও বহুত স্পীডত বাইক চলাইছোঁ কিন্তু এনেকুৱা নহয় সেই বুলি গাঁৱৰ ৰাস্তাত য'তে ত'তে ইমান স্পীডত বাইক চলাব হাইৱেত চলা কথা নাই এতিয়া য'তে ত'তে এনেকৈ বাইক চলাব নালাগে না হ'ল বুলি গাইজ এতিয়া আমি পালোঁ দুনি আহি পালোঁ আৰু মই য'ত পঢ়ি গৈছিলোঁ মোৰ কলেজখন এইখানে আছিল দুনি হায়াৰ ছেকেণ্ডেৰী এইখনে আছিল আমাৰ কলেজ মন চন কিবা বেয়া লাগি যায় মানে পঢ়া দিনৰ কথাবিলাক মনত পৰি থাকে এইবিলাক আমি যে যাই আছোঁ কেই কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা 3 কিলোমিটাৰ এইটো বৰুৱাৰা নেকি আমাৰ হৰজ্যোতিৰ বেলেগ হয় নহয় সভাৰ লাগি কেই কিলোমিটাৰ মান হ'ব 3-4 কিলোমিটাৰ হ'ব ৰাস্তাটো গাইজ ধুনীয়া আছিল কিন্তু মানে কথাটো হ'ল এনেকুৱা এই চাইডবিলাক ভাঙিছে এইটো ৰাস্তাটো আমাৰ ডাঙৰ কৰিব একদম চিধা ৰঙিয়ালে যাব মঙলদৈৰ পৰা দুনি দীপিলা হৈ চিধা ৰঙিয়া পাবগৈ ৰাস্তাটো সেইকাৰণে চাৰিও চাইড মানে বহল কৰি আছে ঠিকে আছে ভালে হৈছে বাৰু বেয়া হোৱা নাই কিন্তু কি হ'ব ৰাস্তা যিমানে ডাঙৰ কৰিব সিমানে গাড়ীৰ উৎপাতটো বাঢ়ি যাব গাড়ী বেছি স্পীডত চলাব এই জেগা স্পীড ব্ৰেকাৰ দিব লাগিব এইবিলাক জেগাত স্পীড ব্ৰেকাৰ দিব লগা হৈ যায় কাৰণ পটককৈ গাড়ীটো ওলাই যায় ৰাস্তাৰ কালত নাৰিকল কেইডাল থাকিলে কিবা বেলেগ এটা মজা লাগে ন ৰাস্তাটো গোৱা লাগে ন আগতে এইবিলাক পথাৰত গোটেই বেহাৰ খেতি কৰিছিল এইবাৰ বেহাৰ চেহাৰ কৰা নাইকিয়া
আগৰখিনিত কৰিছে কিজানি গাইজ এতিয়া আমি গৈ আছো বৰবৰী পাম বৰবৰীৰ পিছত পাম বুঢ়া তাৰ পিছত পাম মানে আমি য'ত গৈ আছো মেইন জেগাটো গাইজ বৰবৰীৰ চক আহি পালো বুন্দিয়া আৰু ভুজিয়াৰ কাৰণে বিখ্যাত চক বুন্দিয়া আৰু ভুজিয়া মানে ভাল বুন্দিয়া ভুজিয়া পাই ইয়াতে এই সেইফালে ক'ত যাব পাৰি আন্ধেৰী ঘাট নেকি অঁ আন্ধেৰী ঘাট যাব পাৰি সেইফালে আৰু নেক্সট আমি পাম বুঢ়া চক অলপ অলপ ৰাস্তা আৰু বেছি দূৰ নহয় অলপ অলপ ৰাস্তা তাৰপিছতে পাম আমি বালিকুচি সভা আমি বুঢ়া আৰক্ষী পাম অঁ আমাৰ থানাটো পাম বুঢ়া আৰক্ষী থানা গাইজ মানে কথাটো হ'ল আমাৰ এই অঞ্চলটোৰ মানে যিমান ভাঙা চিঙা লোহা প্লাষ্টিক এইবিলাক বস্তু থাকে চব মানে ইয়াতে ষ্টক কৰে আনকি ইয়াতে ডাঙৰ ডাঙৰ ট্ৰাক বাছ এইবিলাক ভাঙি চিঙি বিক্ৰী কৰি দিয়ে মানে লোহা বেপাৰী বুলি যে কওঁ আমি লোহা বেপাৰীৰ মেইন মানে অফিচ এইকেইটা হ'ল ইয়াতে মানে চব জমা কৰে তেওঁলোকে আনি কেনে তাৰপিছত এইবিলাক খুলি চব বিক্ৰী কৰি থৈছে আৰু এইবিলাক ঘৰত মানে চব সেইবিলাকে পায় শালিকাজাৰ বুলি ক'লে লোহা বেপাৰীৰ কাৰণে বিখ্যাত জেগা মানে সিহঁতে মানে চব জেগাৰ পৰা বিচাৰি আনি ইয়াতে দি দিয়ে মালটো আৰু পইচাটো লৈ লয় আৰু তাৰপিছত কিছুমানেতো এনেই পুৰণা গাড়ী চাড়ী এইবিলাক নিজে লৈ আহি কেনে দি থৈ যায় বা আনিব গ'লেও মাতিলেও আনিব যায় আৰু গাইজ আমি আহি পালোৱে আৰু কিন্তু বালিকুচি সভা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভণি হৈছে বগৰী মেইন বোলে বালিকুচি সভাত এইপিনে সোমাই দিবি নেকি গাড়ীটো পাৰ্ক কৰি লওঁ কোনাটোত তাৰমানে মই কালি তাতে পাৰ্ক কৰিছিলোঁ গাড়ীটো গাইজ চব মানে মিঠাইৰ দোকান এইফালে কি মিঠাই খাবি গাড়ী কিনবি নেকি থাৰ কিনবি নেকি থাৰ কিনবি নেকি বাবু কিয় চাই আছা পিছে পিষ্টল কিনবি কাৰোবাক গুলেবি নেকি হা গাইজ বিশ্ববিখ্যাত বগৰীৰ কাৰণে বিখ্যাত মানে জেগাটো কিমান বগৰী লাগিব এভেইলেবল বগৰী আছে তাৰপিছত এইফালেও আছে মানে মানুহ চানুহ বৰ্তমান নাই আৰু মানুহ মানে চব গধূলি আহি যাব এৰিয়াটো বহুত ডাঙৰ আছে গাইজ আমাৰ এই টেটুৰ দোকানত আছে কি টেটু বনাবি নেকি হা কষ্ট কিয় হ'ব এভেইলেবল দোকান আছে যোনখনতে ইচ্ছা সোনখনতে বনাই লওক হা বিকাশ চেত্ৰী আঁকিলো বাপৰে বাপ কি মস্তু কেৰাহীয়ে ভেলা মানে চব গাইজ কাঁহ পিতল তাৰপিছত ষ্টিল বহুত একদম লাষ্টলৈকে আছে চব মানে এটা লাইন গাইজ মেলাৰ বস্তুবিলাক ৰেডিয়ে হোৱা নাই দেখোন ৰাতিলৈকে কৰি দিব নেকি গাড়ী চাড়ী আছে ভিতৰত চব মাৰুতি চাইকেল হয় চলাব না ৰাইডাৰ আছে না ভাই এইফালে কি ক'ত কি হ'ব এটা নৰা দৌলি স্প্ৰিং আছে নাই আছে স্প্ৰিং আছে এইফালে চব লোহাৰ বস্তু মানে দা চা নাপোৱা বস্তু একো নাই ন চব বস্তু পোৱা যায় ন ইয়াতে
কি ভাই দোকান চোকান দিছে নেকি হা দোকান নেকি ভাই দোকান এখন 100 ladies গাইজ মানে বহুত কেইটা গলি আছে সব গলিতে সোমাই থাকিব নোৱাৰি ডাঙৰ বহুত কিন্তু মানুহ ইমান হোৱা নাই ৰাতিলৈকে মানুহ হ'ব বোলে ইয়াৰে মানুহবিলাকে কৈ আছে মানে প্ৰগ্ৰেমটো বহুত দিনীয়া সেইকাৰণে মানুহবিলাকে মানে লাহে লাহে আহি থাকে সব ৰাতি কিবা ফাংচন চাংচনো আছে ইয়াতে অ ভাই মিঠাইৰ দাম কিমানকে হা এইটো কি জিলাপি হা অ মাহতো খাই মানে হেৰি কৰ এই মিলাই মিলাই পেলাই লৈ লওঁ মিলাই মিলাই পেলাই লৈ লওঁ এইটো শুকানটো এইটো নালাগে এই মিঠাইটো দি সেইটো দি এইটো দি নহ'লে গাইজ আমি মানে মিঠাই খালোঁ মিঠাইটো এনেকুৱা মিঠা মিঠা আৰু একদম হিচাপতকৈ বহুত বেছি মিঠা মিঠাই সেইকাৰণে বেছি মিঠা ছোৱালীতকৈ কম মিঠা বাৰু ছোৱালীতকৈ কম মিঠা কিন্তু মিঠাইটো মিঠা টেঙা জিলাপি আছে বোলে এইফালে টেঙা জিলাপি ক'ত এইটো বোলে টেঙা জিলাপি গাইছ এইটো কোনোবাই খাই পাইছে যদি জনাবচোন টেঙা নে মিঠা দোকানীয়ে কিন্তু টেঙা বুলি কৈছে সব আছে তাৰমানে এভেইলেবল আছে এই পাণৰ বোলে এইখিনি চিঙি পেলাই দিব লাগে তেতিয়াহ'লে বোলে প্ৰব্লেম নকৰে চব খাব চিঙি দিম এইখিনি পেলাই দিম সেইখিনি খাই দিম আৰু কথা ক'ব নোৱাৰো গাইজ গাইজ আমি বোলে গাড়ীখন এটা থৈ গৈছো আনহাতে বোলে এটা কাকাৰা লগাই থৈ দিছে কিহত দুখুত কাকাৰা লগাব কিহত দুখুত কাকাৰা লগাব কৈছোন বাৰু ইয়াতে এই মানুহ নাই একো নাই ইমান ডাঙৰ ফিল্ডখনত গাড়ীখন থৈছো কিহত দুখুত কাকাৰা লগাব বাৰু কৈছোন বাৰু মানে কিবা এটা হ'লে কিহত দুখুত মচিয়ে ইয়াতে ঠিক আছে গাইজ এতিয়া ঘৰত যাওঁ মানুহ চাগে ইমান নাই ৰাতিকে মানুহ হ'ব মই ৰাতি নাথাকিম কাৰণে এতিয়া ভিডিঅ'টো বনালোঁ আৰু আমাৰ এই অঞ্চলৰ ভিতৰত একদম নাম জ্বলা পুখুৰী দুটা এই দুটা ডাঙৰ ডাঙৰ পুখুৰী একেলগে আছে দুটা এই ইয়াতে যে কল চলবিলাক যে ৰুইছি এইবিলাক কাৰ পাৰ্চনেল নেকি এটা কল চল লাগিলে কোনে খায় আৰু এইটো বিল্ডিং কাৰ পথাৰৰ মাজত এইটো বিনোদ কলিতাৰ কোনোবা বোলে এটা ছিংগাৰ আছে গাইজ বিনোদ তাৰ বোলে বিল্ডিং এইটো আৰু বাৰিষা হ'লে আমি ইয়াতে মাছ তাছ ধৰোঁ মানে পথাৰত ইয়াৰ ডাঙৰ ডাঙৰ মাছ উঠাইছোঁ ই এটা ডাঙৰ বল্লি এটা উঠাইছে কেইদিনমান আগত মানে বাৰিষা আৰু বাৰিষা বল্লিটো উঠাইছে এতিয়াও পানী চানী আছে পথাৰত আৰু গাইজ আমি আহি পালোঁ এতিয়া বেষ্ট ফৰেষ্ট কি বেষ্ট ফৰেষ্ট কি অফ দ্য ইয়াৰটো কি গাইজ বেষ্ট ফৰেষ্ট অফ দ্য ইয়াৰ বোলে কিহত দুখুত অফ দ্য ইয়াৰ বুলি ক'ব লগা হ'লে কিহত দুখুত এতিয়া গাইজ এইটো হ'ল ফৰেষ্ট ফৰেষ্ট নামত গাছ চাছ কাটি শেষ কৰিছে কিন্তু কথাটো হ'ল গাছ আছে বাৰু এইফালে এৰিয়া দিয়া আছে এইফালে আছে বহুত গাছ আছে ভিতৰত এইখিনিত অলপ কাটি চাটি শেষ কৰিছে জেগাখিনি ভাল আৰু আগতে মানুহবিলাক বোলে ইয়াতে পিকনিক খাব হৈছিল ন সেইফালে জেগাটো সেইটো চাইডে ভাল আছে বাৰু গাইজ আমি আহি একদম আমাৰ ঘৰৰ ওচৰ পালোঁ আহি কি এৰিয়া এইখিনি বেষ্টটো কোনে ক'ব এটা হ'লে কুতুব মিনাৰ ইটাৰ ভাতা গাইজ কুতুব মিনাৰ বাৰু কুতুব মিনাৰ কেইটা কুতুব মিনাৰ আছে ইয়াতে গাইজ ধেমালি কৰি আছো কুতুব মিনাৰ বুলি কওঁতে আৰু বেয়া হৈ যাব কথাটো গম পাইছা ধেমালিটা কৈছো গাইজ বেষ্ট কুতুব মিনাৰ ডাইৰেক্ট কুতুব মিনাৰ নহয় কিন্তু বেষ্ট কুতুব মিনাৰ অফ দ্য ইয়াৰ তাৰমানে এইকেইটা
এতিয়া আমি এনেকুৱা আমাৰ অফ ৰোডিং হৈ আছে মানে এইটো আমি এতিয়া পথাৰত নামি গ'লো পথাৰৰ পৰা আকৌ এতিয়া আগৰ ৰাস্তালৈ উঠি গ'লো ইয়াতে মানে ট্ৰেক্টৰক কৈ লাভ নাই কাৰণ ট্ৰেক্টৰৰ এৰিয়া ট্ৰেক্টৰৰ জাগা এইটো আমাৰ ৰাস্তা নহয় সেইকাৰণে ট্ৰেক্টৰ আহিবয়ে যেনেকে যেনেকে গাইছ পথাৰখন চেছে দে আৰু প্ৰায় হতাই দি চেছে আৰু শেষে কৰছি আৰু বাকী নাই কিহু দুখুত ইটাৰ ভাটা বনালা হয় ইয়াতে গাইছ একদম ঘৰলৈকে মানে ভিডিঅ'টো নবনাওঁ আৰু অলপমান আগত ঘৰৰ আছে মানে আমাৰ এইটো আমি পথাৰৰ মাজেৰে ভিতৰৰ যিটো ৰাস্তা সেইটো ৰাস্তাৰে আহিছোঁ আমাৰ আজিৰ কাৰণে ভিডিঅ'টো বাই গুড নাইট হোৱা নাই এতিয়া গা চা ধুম গাইছ গা চা ধুই অলপ ৰেষ্ট চেষ্ট লৈ কেনে গুৱাহাটী যাম সেইকাৰণে আজিৰ কাৰণে বাই নেক্সট আকৌ ৰবিবাৰ সোমবাৰ মানে লগ পাম ৰবিবাৰে ভিডিঅ' বনাম আকৌ মই লগ পাম এবাৰ হয়তো গাইছ এটা ছাৰপ্ৰাইজ ভিডিঅ' হ'ব পাৰে কাৰণ বহুতে ভিডিঅ' বনায় বহুত দিন পিছত কামটো কৰে কিন্তু মই ভিডিঅ' বনাইছোঁ আৰম্ভণিতে কামটো কৰোঁ আপোনালোকক দেখাই আছোঁ কি ছাৰপ্ৰাইজ দিওঁ